তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আমি দশম বাৰ্ষিক মটক বিহুখনি আজি মৰুতনন্দন কানন নপুখুৰীৰ পাৰত আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াত আটাইতকৈ ভাল লগা দিশটো এইটোৱেই যে মটক জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে, এই কৃষ্টি সংস্কৃতিসমূহ আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি মানসিকতা লৈ তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনে 9 বছৰ পূৰ্বে যিজোপা গছ পুলি আমি ৰোপণ কৰিছিলোঁ, সেই গছজোপা আজি লহ পহকৈ ডাঙৰ আহি আজি দশম বৰ্ষত আমি ভৰি দিছোঁহি। আজি ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিছোঁ, হাজাৰ হাজাৰ অগণন ৰাইজৰ সঁহাৰি তথা 60খনতকৈ অধিক গাঁৱৰ যুৱতীসকলে যেতিয়া আহি নপুখুৰীৰ পাৰত এনেধৰণে গছ তলৰ বিহু প্ৰদৰ্শন কৰিছে, তাত আমি মটক যুৱ ছাত্ৰ সন্মিলনে অতি আনন্দিত হৈ পৰিছোঁ। আচলতে এটা ভাল লগা বিষয় যে মটক জনগোষ্ঠীৰ ৰাইজ আজি সজাগ আৰু সচেতন হৈ আগবাঢ়ি আছে, নিজৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিবৰ বাবে প্ৰচেষ্টা চলাইছে। আটাইতকৈ আৰু এটা ভাল লগা বিষয় এইটো যে মটক জনগোষ্ঠীৰ যিসমূহ হেৰাই যোৱা কৃষ্টি সংস্কৃতি আছে, ভেকুলী বিয়াৰ সময়ত যিসমূহ নাচ নচোৱা হয় বা বৰ বিয়াৰ সময়ত যিসমূহ নাচ নচোৱা হয়, এই কলাবুহি নাচ, এই কলাবুহি নাচ আজি আমি প্ৰদৰ্শন কৰি ৰাইজৰ সঁহাৰি লাভ কৰিলোঁ। আচলতে মটক জনগোষ্ঠীয় লোকসকলৰ আদিম ভূমিপুত্ৰ, সেই হিচাপে তেওঁলোকে মৎস্য চিকাৰ কৰিছিল, পশু পক্ষী চিকাৰ কৰি তেওঁ নিজৰ পেটৰ পোহপাল দি জীৱন নিৰ্বাহ কৰিছিল। সেই আধাৰতে আমি লৈ আমি চিকাৰী নাচ আমি প্ৰদৰ্শন কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মটক জনগোষ্ঠীৰ হুঁচৰি এটা সুকীয়া মাত্ৰা আছে। মটক জনগোষ্ঠীৰ যি ঢোল, এই ঢোলৰ চাপ সকলো এটা সুকীয়া কৃষ্টি সংস্কৃতি পৰম্পৰা ধৰি ৰখাৰ এক মাইলৰ খুঁটি হৈ পৰিছে। গতিকে আজি হাজাৰ হাজাৰ ৰাইজৰ সমাগম, হাজাৰ হাজাৰ নাচনীৰ সমাগমে মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰা এই বিহুখনিত যাতে প্ৰচাৰ আৰু প্ৰসাৰ হয়, তাৰ বাবে বিভিন্ন সংবাদ মাধ্যমে এনেধৰণে সহায় কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ বিভিন্ন ধৰণৰ সঁহাৰি লাভ কৰিছোঁ। আটাইতকৈ ভাল লগা বিষয়টো এইটোৱেই যে সমগ্ৰ ৰাইজে স্বতঃস্ফূৰ্ত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ওলাই আহি এই মটক বিহুৰ যি পৰম্পৰা আছে, এই পৰম্পৰা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। লগতে আমি এইখিনিৰ পৰা আমি এটা কথা আজিও আমি ক'ব বিচাৰিছোঁ যে ঐতিহাসিক যিটো পুখুৰীত আমি এই বিহুখন অনুষ্ঠিত কৰিছোঁ, এই পুখুৰীটো আজি বেদখলীৰ কবলত আছে। আজি ৰাইজৰ সঁহাৰি লাভ কৰিছোঁ। এই সুযোগতে আমি ক'ব বিচাৰিছোঁ ৰাইজে ওলাই আহিব লাগিব। এই পুখুৰীৰ মাটি যিসকলে বেদখল কৰি ৰাখিছে, এই বেদখল আমি উচ্ছেদ কৰিব লাগিব। গতিকে আজিৰ এই বিহুখনেই যাতে এক মাইলৰ খুঁটি হৈ চৰকাৰ ঘৰলৈ এটা বাৰ্তা যায় যে মটক যুৱ ছাত্ৰ সন্মিলন তথা জাতি জনগোষ্ঠী দল সংগঠন তিনিচুকীয়াত যদি আগবাঢ়ি আহে, তেনেহ'লে এনেধৰণে হাজাৰ হাজাৰ লোকৰ সমাগম হ'ব। গতিকে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই বিহুখন আমি অনুষ্ঠিত কৰাৰ লগতে আমি মটক জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ আমি ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিছোঁ আৰু সকলোকে পুনৰবাৰ তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।